আপোনালোকক সকলোকে মই মোৰ এটি নতুন খণ্ডলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে আলোচনা কৰিছোঁ যে আমাৰ টেন্সসমূহৰ বিষয়ে আমি আলোচনা কৰিছোঁ। টেন্স কাক কয়, টেন্সৰ প্ৰকাৰসমূহ আমি আলোচনা কৰিছোঁ। যোৱাটো খণ্ডত আমি আলোচনা কৰিছোঁ যে প্ৰেজেণ্ট টেন্সক কাক কয়, প্ৰেজেণ্ট টেন্সৰ ভাগসমূহ। আমি আজি আলোচনা কৰিম যে প্ৰেজেণ্টৰ পাছৰ যিটো ভাগ আছে সেইটো কি হ'ল, পাষ্ট টেন্স, হয়নে? পাষ্ট টেন্সৰ প্ৰকাৰসমূহ কি আছিলে? পাষ্ট ইনডিফিনিট, পাষ্ট কণ্টিনিউৱাছ, পাষ্ট পাৰফেক্ট আৰু পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ। আমি চিম্পুল ভাষাতে আমি বুজাবৰ কাৰণে চেষ্টা কৰিম। আৰু এটা কথা মনত ৰাখিব আপোনালোকে, মোৰ এটি ৰিকুৱেষ্ট, আপোনালোকে মোৰ এই ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই সেইসকলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মোৰ যিহেতু এই ভিডিঅ'টো অনলি বিগিনাৰ্ছখিনিৰ কাৰণে, এডভান্সখিনিৰ কাৰণে নহয়। এডভান্সখিনিৰ কাৰণে হয়তো মই পৰৱৰ্তী পৰ্যায়ত মই আকৌ এটা নতুন ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আমি চিম্পুল ভাষাত আমি টেন্স আমি কেনেকৈ গম পাওঁ, আপোনালোকৰ মনত আছেনে? মই যোৱাটো ভিডিঅ'ত এটি কি কৰিছিলোঁ, এটা উদাহৰণ দিছিলোঁ যে আমি ইউনিফৰ্ম পিন্ধিলে গম পাই যাওঁ কোনখন স্কুলৰ ষ্টুডেণ্ট, ঠিক আছে? ঠিক তেনেকৈ আমি এটা চেণ্টেঞ্চ দেখাবলৈ কি ধৰণে আমি গম পাই যাওঁ এইটো কোন টেন্সৰ আছে, ঠিক আছে? আহক আমি এতিয়া খুব থুলমূলভাৱে আমি আলোচনা কৰিবৰ চেষ্টা কৰিম। এতিয়া কথাটো হ'ল, পাষ্ট মানে অতীত, হয়নে? পাষ্ট টেন্স মানে অতীতকাল। অতীতত হৈ যোৱা কোনো বস্তুৰ বিৱৰণ দিবলৈ সদায় পাষ্ট টেন্স ব্যৱহাৰ কৰা হয়, হয়নে? আৰু যদি কোনো বস্তুৰ যদি ৰিকুৱেষ্ট কৰা হয়, কাৰোবাৰ কৰি অনুৰোধ কৰা হয়, কাৰোবাৰ অনুৰোধ সুৰত যদি কাৰোবাক কিবা কোৱা হয়, কিবা যদি নম্ৰতা সুৰত যদি কোৱা হয়, তেতিয়াও কিন্তু সদায় পাষ্ট চিম্পুল পাষ্ট বা পাষ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয়। এতিয়া আমি চেণ্টেঞ্চ আমি দেখা পালে কেনেকৈ গম পাম যে এইটো কোন টেন্সৰ আছে? তাৰ কাৰণে কি কৰিব লাগিব ফ্ৰেণ্ডছ? ছাবজেক্ট প্লাছ ভাৰ্বৰ ছেকেণ্ড ফৰ্ম, হয়নে? ছাবজেক্ট প্লাছ ভাৰ্বৰ ছেকেণ্ড ফৰ্ম প্লাছ অবজেক্ট। এতিয়া যদি আপোনালোকে সোধে যে ভাৰ্বৰ ছেকেণ্ড ফৰ্ম, য়েছ, ভাৰ্বৰ ছেকেণ্ড ফৰ্ম আপোনালোকে জানে, ভাৰ্বৰ লিষ্টখন ধুনীয়াকৈ আছে, হয়নে? গ', ৱেন, গন, চিং, চেং, চাং, হয়নে? ইট, এট, ইটন, পাইছেনে আপোনালোকে? যদি আপোনালোকে কয় যে ইয়াৰ এই যে ভাৰ্বৰ ফৰ্মসমূহ মানে বুজাৰ কাৰণে কিবা সহজ উপায়, এটা কথা মই খুব দুখেৰে কওঁ, ইয়াত কোনো সহজ উপায় নাই। আপোনালোকে এইখিনি মুখস্থ কৰিব চেষ্টা কৰিব, কিন্তু ইয়াৰো এটা সহজ পদ্ধতি এটা আছে মানে মনত ৰখাৰ। মই পৰৱৰ্তী পৰ্যায়ত ইয়াৰো এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। তো এতিয়া কি কৈছিলোঁ মই? চিম্পুল পাষ্ট বা পাষ্ট ইনডিফিনিটৰ কি কৰিব? ছাবজেক্ট প্লাছ ভাৰ্বৰ ছেকেণ্ড ফৰ্ম প্লাছ অবজেক্ট। ছাবজেক্ট প্লাছ ভাৰ্বৰ ছেকেণ্ড ফৰ্ম, ভাৰ্বৰ ছেকেণ্ড ফৰ্ম কি হ'ব? যদি আমি ধৰি লওক গ' ভাৰ্বটো লৈছোঁ, গ' ভাৰ্বৰ ছেকেণ্ড ফৰ্ম কি হ'ব? ৱেণ্ট, গ' ৱেণ্ট গন, চিং চাং চাং, হয়নে? ইট, এট, ইটন, হয়? এই সদায় মনত ৰাখিব, যদি মানে কি হয়, ছেকেণ্ড ফৰ্ম যদি থাকে, ছাবজেক্ট প্লাছ ভাৰ্বৰ ছেকেণ্ড ফৰ্ম প্লাছ অবজেক্ট যদি থাকে, এইটো কি টেন্স হ'ব? এইটো সদায় পাষ্ট টেন্স হ'ব। মোৰ একদম চিম্পুল। আৰু মই যিটো ফৰ্মুলা মই আপোনালোকৰ লগত আলোচনা কৰি আছোঁ, মই নাজানো হয়তো এইটো কোনোবা কিতাপত আছেনে নাই। মই নিজে যিখিনি মই বুজি পাইছোঁ তাৰ ওপৰতহে মই এইটো চিম্পুলভাৱে বুজাবৰ কাৰণে এই ফৰ্মুলাটো মই সদায় ইউজ কৰিছোঁ, ঠিক আছে? এতিয়া কথাটো হ'ল, আমি এতিয়া কেনেকৈ গম পালোঁ? ছাবজেক্ট প্লাছ ভাৰ্বৰ ছেকেণ্ড ফৰ্ম প্লাছ অবজেক্ট, হয়? মানে যেনেকুৱা মই দিওঁ এটি উদাহৰণ সহকাৰে যদি আমি বুজাওঁ, তেতিয়াহ'লে কি হ'ব? চি ৱেণ্ট টু স্কুল। ছাবজেক্ট কি হ'ল? চি। গ' ৱেণ্ট, হয়? স্কুলত গৈছিলে, চি ৱেণ্ট টু স্কুল, তাই স্কুলত গৈছিলে, ঠিক আছে? আই এট ৰাইচ, মই ভাত খাইছিলোঁ, হয়নে? ছেকেণ্ড ফৰ্ম ইটৰ ছেকেণ্ড ফৰ্ম কি হৈছে? এড হৈছে, আই এট ৰাইচ, ঠিক আছে? তো সদায় মনত ৰাখিব, ছাবজেক্ট প্লাছ ভাৰ্বৰ ছেকেণ্ড ফৰ্ম প্লাছ অবজেক্ট হ'লে কি হ'ব? আমি এইটো চিম্পুল পাষ্ট বা পাষ্ট ইনডিফিনিট টেন্স, ঠিক আছে? আৰু মই কৈছিলোঁ কি হয়, পাষ্ট ইনডিফিনিট টেন্স আৰু কেতিয়া ব্যৱহাৰ কৰে? যদি কাৰোবাক আমি কিবা ৰিকুৱেষ্ট কৰি, যদি কাৰোবাক যদি কিবা অনুৰোধ সুৰত যদি কাৰোবাক আমি কিবা ক'বলগীয়া হয়, তেতিয়াও কিন্তু আমি সদায় পাষ্ট ইনডিফিনিট টেন্স বা চিম্পুল পাষ্ট টেন্স ব্যৱহাৰ কৰা দেখা যায়, ঠিক আছে? তেতিয়া অনুৰোধ কেনেকৈ ক'ব? কুড ইউ প্লিজ টেল মি, কুড ইউ প্লিজ টেল মি, হয়নে? কেনৰ পাষ্ট ফৰ্ম কি হৈছে? কুড ইউ প্লিজ টেল মি, হয়নে? কাৰোবাক কিবা অনুৰোধ কৰিছোঁ, ৰিকুৱেষ্ট কৰিছোঁ, তেনেকুৱা ক্ষেত্ৰত কি হৈ যায়? সদায় পাষ্ট বা চিম্পুল পাষ্ট বা পাষ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা যায়।
তো এতিয়া আপোনালোকে নিশ্চয় বুজি পাইছে যে পাষ্ট টেন্স মানে কি হ'ব মই যেনেকৈ কৈছিলোঁ যে ইউনিফৰ্ম পিন্ধিং আমি গম পালোঁ যে এইটো কোনখন স্কুলত যায় গতিকে ছাবজেক্ট প্লাছ ভাৰ্বৰ যদি ছেকেণ্ড ফৰ্ম হয় তেতিয়াহ'লে আমি এইটো গম পাই যাম এইটো পাষ্ট ইনডিফিনিট টেন্স হয় বা চিম্পল পাষ্ট টেন্স হয় ঠিক আছে এতিয়া আমি গম পালোঁ যে চিম্পল পাষ্ট বা পাষ্ট ইনডিফিনিট টেন্সৰ বিষয়ে গম পালোঁ এতিয়া ইয়াৰ পিছৰটো কি গম পাম আমি এতিয়া পাষ্ট কণ্টিনিউৱাছ টেন্স এতিয়া কণ্টিনিউৱাছ মানে আগতে পাইছোঁ কণ্টিনিউৱাছ মানে চলি থকা কেৱল প্ৰেজেণ্ট কণ্টিনিউৱাছত কি বৰ্তমানটো আছিলে পাষ্ট কণ্টিনিউৱাছ টেন্সত কি হ'ব আগত কিবা এটা কাম আগত এটা চলি আছিলে সেইটোৱে চিম্পল একদম মানে কোনো মানে ইয়াত হেৰি নাই তো এতিয়া কথাটো হ'ল পাষ্ট কণ্টিনিউৱাছ টেন্স মই যেনেকৈ কৈছিলোঁ আমি যেনেকৈ পাষ্ট ইনডিফিনিট টেন্স আমি বুজি পালোঁ যে ছাবজেক্ট প্লাছ ভাৰ্বৰ ছেকেণ্ড ফৰ্ম প্লাছ অবজেক্ট থাকিলে আমি যেনেকৈ গম পাম এইটো পাষ্ট ইনডিফিনিট আমি তেনেকৈ পাষ্ট কণ্টিনিউৱাছ টেন্স আমি কেনেদৰে বুজি পাম এতিয়া পাষ্ট কণ্টিনিউৱাছ টেন্সত মই আগতেই এবাৰ কৈছোঁ যে কণ্টিনিউৱাছ মানে কি পাষ্ট মানে প্ৰেজেণ্টৰ ঠাইত কেৱল পাষ্ট হৈছে কণ্টিনিউৱাছটো একেই আছে ঠিক আছে এটা কি হৈছিলে অতীতত কিবা এটা কাম এটা চলি আছিলে বাছ আপোনালোকে একদম চিম্পুল মতে কিবা প্ৰেজেণ্টৰ জেগাত পাষ্ট হৈছে বাকী কণ্টিনিউৱাছটো কণ্টিনিউৱাছ আছে ইয়াক আমি বুজিবৰ কাৰণে সহজ উপায় হ'ল কি গম পায়নে এতিয়া কি ক'লে ছাবজেক্ট লাগিব ঠিক আছে ছাবজেক্ট প্লাছ কি হ'ব এটা ইয়াত মানে যদিহে পাষ্ট কণ্টিনিউৱাছ টেন্স হয় মনত ৰাখিব সদায় ৱাজ আৰু ৱেৰ ব্যৱহাৰ হয় ৱাজ আৰু ৱেৰ কিহৰ ওপৰত ডিপেণ্ড কৰিব গম পায়নে ছাবজেক্টৰ ওপৰত ডিপেণ্ড কৰিব যদিহে ছাবজেক্ট হি শ্বি বা কিবা নাম হয় যদু মধু ৰীণা ছফিকুল এনেকুৱা নাম যদি হয় তেতিয়াহ'লে সদায় ৱাজ হ'ব ঠিক আছে আৰু যদি উই দে ইউ এনেকুৱা ক্ষেত্ৰত যদি হয় এইটো কি হ'ব সদায় ৱেৰ হ'ব ঠিক আছে এতিয়া কি ক'লোঁ মই ছাবজেক্ট ৱাজ ৱেৰ মানে কিহৰ হ'ব সদায় ছাবজেক্টৰ ৱাজ ৱেৰটো ডিপেণ্ড কৰিব ছাবজেক্টৰ ওপৰত ছাবজেক্টটো যি হ'ব সেই অনুপাতেহে ৱাজ ৱেৰ হ'ব ঠিক আছে প্লাছ কি হ'ব ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম হ'ব ইয়াত মনত ৰাখিব যে ইয়াত ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম কিয় হ'ল মই বুজাই দিম ভাৰ্বৰ সদায় ফাৰ্ষ্ট ফৰ্ম হ'ব লগত ING হ'ব প্লাছ অবজেক্ট বুজি পালে কি হ'ব ছাবজেক্ট ৱাজ ৱেৰ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্মৰ লগত ING প্লাছ অবজেক্ট ঠিক আছে এতিয়া কি হ'ব যেনেকুৱাকৈ যদি আপোনালোকে যদি মোক এটা যদি একদম চিম্পল উদাহৰণ যদি মানে দিব কয় তেতিয়া মই কয় হি ৱাজ শ্লিপিং হি হোৱাৰ কাৰণে কি হ'ল ইয়াতে ৱাজ হ'ল ৰীণা ৱাজ শ্লিপিং হি আগতে হি হৈছিলে হি আছিলে হি থকাৰ কাৰণে কি হ'ল ৱাজ হৈ গ'ল ৰীণা এজনী ছোৱালী হয় চি ৱাজ শ্লিপিং তাৰমানে সিও শুই আছে ৰীণাও শুই আছে হয় এতিয়া যদি কয় ইউ ক্ষেত্ৰত বা উই আৰু দে যদি হয় তেতিয়া কি হ'ব ৱেৰ হ'ব হয়নে দে যদি হয় ইউ যদি হয় উই যদি হয় এনেকুৱা ক্ষেত্ৰত সদায় কি হ'ব ৱেৰ হ'ব মনত ৰাখিব এইটো কিন্তু সদায় ছাবজেক্টৰ ওপৰত ডিপেণ্ড কৰিব ৱাজ আৰু ৱেৰ এটা বুজি পালেনে কি হ'ব ছাবজেক্ট ৱাজ ৱেৰ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্মৰ লগত ING যেনেকুৱা প্লে হ'ব হি ৱাজ প্লে ভাৰ্বৰ লগত কি হ'ব প্লেয়িং হি ৱাজ প্লেয়িং ৱাজ হয়নে হি আছিলে ৱাজ হ'ল দে যদি কওঁ আমি যদি দে বুলি কওঁ দে ৱেৰ কি হ'ব দে ৱেৰ চাইকেল ING দে ৱেৰ চাইক্লিং সিহঁতে চাইকেল চলাই আছে ঠিক আছে মানে কি হ'ব এইটো ছাবজেক্টৰ ওপৰত সদায় ডিপেণ্ড কৰে সদায় ছাবজেক্টটো যদি কি হ'ব মই একদম চিম্পল ভাষাত কৈছোঁ যদি হি শ্বি বা কাৰোবাৰ নাম যদি হয় কি হ'ব সদায় কি হ'ব এইটো ৱাজ হ'ব আৰু দে ইউ উই এনেকুৱা ক্ষেত্ৰত কি হ'ব সদায় ৱেৰ হ'ব ঠিক আছে তো এতিয়া আমি অতি সহজ ভাষাত বুজি পালোঁ যে চিম্পল পাষ্ট কণ্টিনিউৱাছ টেন্স মানে পাষ্ট কণ্টিনিউৱাছ টেন্সৰ যিটো গঠন প্ৰক্ৰিয়া সেইটো কেৱল আপোনালোকে মনত ৰাখিলে হ'ল ছাবজেক্টটো মনত ৰাখিব ৱাজ ৱেৰ মনত ৰাখিব ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম মনত ৰাখিব তাৰ লগত ING প্লাছ অবজেক্ট ঠিক আছে এটা কথাটো মীৰা ৱাজ কি হৈছে চিউইং এতিয়া মীৰাৰ লগত কি হৈছে মীৰা নাম হয়নে মীৰা ৱাজ চিউইং ঠিক আছে তো বুজি পালে এতিয়া পাষ্ট ইনডিফিনিট বা চিম্পল পাষ্ট বুজি পালে পাষ্ট কণ্টিনিউৱাছ টেন্স বুজি পালে ঠিক আছে এইবাৰ আমি বুজিব চেষ্টা কৰিম পাষ্ট পাৰফেক্ট টেন্স কি হৈছে আমিৰ খানক কি কোৱা হয় মিষ্টাৰ পাৰফেকশ্যনিষ্ট বুলি কোৱা হয়নে পাৰফেক্ট মানে কি পাৰফেক্ট মানে কামটো একদম সম্পূৰ্ণ হোৱা তাৰমানে মনত ৰাখিব সদায় যদি কামটো সম্পূৰ্ণ হোৱা বুজাইছে তেতিয়াহ'লে সদায় পাৰফেক্ট টেন্স হয় এইটো হয় বুজি পাইছেনে এতিয়া কথাটো হ'ল ইয়াৰ যিটো ফৰ্মুলা আছে ফৰ্মুলাটো আমি কেনেকৈ এপ্লাই কৰিম এতিয়া কি হ'ব ইয়াতে ছাবজেক্ট হ'ব হয়
ছাবজেক্ট হ'ব ছাবজেক্টৰ লগত কি হ'ব সদায় ছাবজেক্ট প্লাছ হেড হয় মনত ৰাখিব ছাবজেক্ট প্লাছ হেড প্লাছ ভাৰ্বৰ থাৰ্ড ফৰ্ম প্লাছ অবজেক্ট হয়নে এতিয়া যদি আপোনালোকে কয় যে হেড মানে হেড কিয় হৈছে হয়নে ৱাজ আৰু ৱেৰৰ পাছ ফৰ্ম কি হ'ব সদায় হেড হয় বুজি পাইছে এতিয়া মই এটা উদাহৰণ দিলে আপোনালোকে গম পাব মই যদি এটা কওঁ যে মই ক্ৰিকেট খেলিছিলোঁ আগতে মই মানে ক্ৰিকেট আৰম্ভ কৰিছিলোঁ মই ক্ৰিকেট শেষো কৰিছোঁ হয় মই ক্ৰিকেট খেলিছিলোঁ সদায় এইটো কি টেন্স হয় ইয়াতে পাষ্ট পাৰফেক্ট টেন্স হয় আৰু পাষ্ট পাৰফেক্ট টেন্সৰ ফৰ্মুলাটো কি ছাবজেক্ট প্লাছ হেড প্লাছ ভাৰ্বৰ থাৰ্ড ফৰ্ম প্লাছ অবজেক্ট হয় এতিয়া যদি কোৱা হয় যে যদু হেড ইটেন ফুড যদুৱে কি কৰিছিলে খাদ্য বা আহাৰ গ্ৰহণ কৰিছিলে আই হেড ব্ৰেকফাষ্ট মই এইটো উদাহৰণ এইটো কাৰণে দিছোঁ বহুতে এইটো অকণমান কনফিউজ হয় যে ইয়াত দুটা হেড কিয় হ'ল ইয়াতে হেড এইটো কাৰণে হ'ল এইটো পাষ্ট পাৰফেক্ট হয় গতিকে কি কৈছিলোঁ মই আগতে পাষ্ট পাৰফেক্ট হ'ব লাগিলে সদায় হেড হ'বই লাগিব ঠিক আছে আই হেড আৰু এটা হেড কি হৈছে পাষ্ট ফৰ্ম হৈছে তাৰ পাষ্ট ফৰ্ম হৈছে ৱাজ আৰু ৱেৰৰ পাষ্ট ফৰ্ম হৈছে কি হেড আই হেড ব্ৰেকফাষ্ট হয় তো আমি পাষ্ট পাৰফেক্ট মানে বুজি পালোঁ পাষ্ট পাৰফেক্ট মানে যিকোনো কাম এটা যদি অতীতত আৰম্ভ হয় অতীতত যদি সমাপ্ত হৈছে বা অতীতত শেষ হৈছে সেইটো সদায় কি কয় পাষ্ট পাৰফেক্ট টেন্স বুলি কোৱা হয় ইয়াৰ ফৰ্মুলাটো হ'ল ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ ভাৰ্বৰ থাৰ্ড ফৰ্ম হয় প্লাছ অবজেক্ট বুজি পালে এতিয়া এইবাৰ নেক্সট আমি আহোঁ এইবাৰ আহিছোঁ পাষ্ট পাৰফেক্ট একেবাৰে শেষৰ যিটো আছে শেষৰটো পাষ্ট টেন্সৰ শেষৰটো ভাগ হ'ল পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স এটা পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে আমি বুজিব চেষ্টা কৰিম এতিয়া কথাটো হ'ল পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ যিটো ফৰ্মুলা আছে এই ফৰ্মুলাটো আমি কি ধৰণে আমি বুজি পাম এটা কথা মনত ৰাখিব বন্ধুসকল যে মই আপোনালোকক এই যে যিমানখিনি পঢ়াইছোঁ আপোনালোকে কিন্তু প্ৰেক্টিছ কৰিব লাগিব মোৰ দায়িত্ব হ'ল মই আপোনালোকক যাতে মই বুজাব পাৰোঁ বা মই শিকাব পাৰোঁ প্ৰেক্টিছ কিন্তু কৰিব লাগিব আপোনালোকে যেতিয়া প্ৰেক্টিছ কৰিলে লাহে লাহে নিজে বুজি পোৱা হ'ব যে ইমান সুন্দৰকৈ মানে মই যি ধৰণে কৈছোঁ সেই ধৰণে যদি আপোনালোকে এটি ঘৰত যদি সদায় প্ৰেক্টিছ কৰি থাকে তেতিয়াহ'লে টেন্সৰ বিষয়ে আপোনালোকে বুজাত কোনো ধৰণৰ অসুবিধা নহ'ব তেতিয়া পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ এতিয়া পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স কেতিয়া হ'ব যদিহে অতীতত কোনো এটা কাম এটা আৰম্ভ হৈছিল আৰু এটা নিৰ্দিষ্ট সময়লৈকে চলিছিল হয়নে অতীতত কিবা কাম এটা আৰম্ভ হৈছিলে আৰু নিৰ্দিষ্ট এটা সময়লৈকে চলিছিলে তেনেকুৱা ক্ষেত্ৰত বুজাবলৈ আমি কি কৰিম সদায় পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স আমি ব্যৱহাৰ কৰিম যেনেকৈ মই 10 দিন ধৰি গুৱাহাটীত আছোঁ মই কেইদিন ধৰি আছোঁ 10 দিন ধৰি অতীতত হয়নে মই যোৱা কেইদিনমান ধৰি মই গুৱাহাটীত আছোঁ হয়নে যে অতীতত কোনো এটা কাম এটা আৰম্ভ হৈছিল আৰু কি কৰিছিল আৰু নিৰ্দিষ্ট সময়লৈকে চলি আছিল তেনেকুৱা আমি বুজাবৰ ক্ষেত্ৰত সদায় পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স আমি ব্যৱহাৰ কৰোঁ ইয়াৰ ফৰ্মুলাটো হ'ল কেনেকুৱা ছাবজেক্ট প্লাছ হেড ছাবজেক্ট প্লাছ হেড প্লাছ বিন ছাবজেক্ট প্লাছ হেড প্লাছ বিন প্লাছ ভাৰ্বৰ ইয়াত ফাৰ্ষ্ট ফৰ্ম হ'ব কিন্তু ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্মৰ লগত সদায় ING যোগ হ'ব প্লাছ অবজেক্ট প্লাছ ফৰ বা চিনছ এইখিনিতে মই কথা এটা কৈ থৈ দিওঁ ফৰ আৰু চিনছ মই ফৰ আৰু চিনছটো মই অকণমান বুজাবৰ কাৰণে চেষ্টা কৰিম মই আপোনালোকক এই ফৰ আৰু চিনছটো কেনেকৈ ব্যৱহাৰ মই অকণমান বুজাই দিম তাৰপিছত কি হ'ব ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম প্লাছ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্মৰ লগত ING প্লাছ অবজেক্ট প্লাছ ফৰ আৰু চিনছ প্লাছ টাইম ঠিক আছে এতিয়া কথা হ'ল ফৰ আৰু চিনছ আমি কেতিয়া কি ধৰণে কেনেকুৱাকৈ ব্যৱহাৰ কৰিম এতিয়া সদায় মনত ৰাখিব চিনছ মানে চিনছ আমি ত'ত ব্যৱহাৰ কৰিম য'ত নেকি হয় সম্পূৰ্ণ ফিক্স টাইম এটা যদি হয় মনত ৰাখিব চিনছ কেতিয়া ব্যৱহাৰ কৰিম অকণমান দীঘলীয়া হৈছে মানে মই বস্তুখিনি বুজাবৰ কাৰণে অকণমান দীঘলীয়া হৈছে আপোনালোকে স্কিপ কৰি নাচাব একদম কণ্টিনিউৱাছ চাই যাব যাতে আপোনালোকে বুজাৰ অকণমান সুবিধা হয় আমি চিনছ কেতিয়া ব্যৱহাৰ কৰিম চিনছ সদায় ফিক্স টাইমৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিম ফিক্স টাইম কেনেকুৱা হয় 1985 1947 হয়নে এতিয়া 1947টো আপুনি চেঞ্জ কৰিব পাৰিব নেকি 1947টো আপুনি চেঞ্জ কৰিব নোৱাৰে ছানডে আপুনি ছানডেটো চেঞ্জ কৰিব পাৰিব নেকি ছানডে সদায় ছেটাৰডেৰ পিছতে হ'ব আৰু মানডেৰ আগতেই হ'ব আপুনি যদি কয় যে ছানডেটো মই চেঞ্জ কৰোঁ ছানডে কেতিয়াও চেঞ্জ কৰিব নোৱাৰিব সেই তেনেকুৱা ফিক্স টাইমৰ ক্ষেত্ৰত সদায় কি হয় চিনছ ব্যৱহাৰ হয় হয়নে এতিয়া কথাটো হ'ল এতিয়া চিনছটো বুজি পালে আপোনালোকে চিনছ কেতিয়া ব্যৱহাৰ কৰিব যদিহে ফিক্স কিবা যদি ফিক্স টাইম থাকে কি হ'ব
2020 2020 কেতিয়া আহিছে 2019 পিছত আহিছে আৰু 2020 আগতে আহিছে কিন্তু 2021 আগত আহিছে পিছত আহি 2021 আগত আহিছে 2020 আপুনি যদি কয় যে 2021 পিছত বহাওঁ তেতিয়া কিন্তু আপুনি চেঞ্জ কৰিব নোৱাৰে এই তেনেকুৱা ফিক্স সময় যদি বুজাবৰ ক্ষেত্ৰত সদায় কি হয় ফিক্স সময় যেতিয়া বুজাবলগীয়া হয় তেতিয়া সদায় সিন্স ব্যৱহাৰ হয় আৰু এইবাৰ আহিল ফৰ টো কেতিয়া ব্যৱহাৰ হ'ব ফৰ সদায় যেতিয়া ব্যৱহাৰ হ'ব য'ত ফিক্স টাইম নাথাকে য'ত কোনো ফিক্স টাইম লিমিট নাথাকিব যেনেকৈ 10 দিন ধৰি 10 দিন ধৰি কোনবা হয় 10 দিন আজিৰ পৰা 20 বছৰ আগতে 10 দিন ধৰি হ'ব পাৰে যোৱাকালিৰ পৰা 10 দিন আগত হ'ব পাৰে বা 1920 চনৰ পৰা 10 দিন ধৰি হ'ব পাৰে না নাই তেনেকুৱা ক্ষেত্ৰত য'ত মানে কোনো টাইম ফিক্স কৰা নাথাকে তেনেকুৱা ক্ষেত্ৰত সদায় কি হয় ফৰ ব্যৱহাৰ হয় বুজি পাইছে এতিয়া মই নিশ্চয় বুজাব পাৰিছোঁ সিন্স আৰু মানে অকণমান সাইডত যাবলগীয়া হ'ল কিহৰ কাৰণে যাবলগীয়া হ'ল আৰু যাতে আপোনাৰ ফৰ আৰু সিন্সটো খুব সিম্পল ভাষাত বুজি পায় মই আকৌ এবাৰ ৰিপিট কৰিছোঁ সিন্স কেতিয়া ব্যৱহাৰ হ'ব য'ত টাইমটো ফিক্স কৰা থাকে হয়নে য'ত টাইমটো সময়টো ফিক্স কৰা থাকে তেনেকুৱা ক্ষেত্ৰত সদায় সিন্স ব্যৱহাৰ হ'ব য'ত টাইম ফিক্স কৰা নাথাকে যেনেকৈ 10 দিন ধৰি 20 দিন ধৰি এমাহ ধৰি যোৱা কেইবাদিন ধৰি বৰষুণ দি আছে কেইবাদিন ধৰি বুলি কেইদিন ধৰি বা দি আছে আমিতো কোনো টাইম সময় বা লিমিট নাজানো কিন্তু যদি আমি কওঁ 1947 চনৰ 15 আগষ্ট আমাৰ দেশ স্বাধীন হৈছিল এটো কিন্তু ফিক্স হয় এটো কিন্তু আমি চেঞ্জ কৰিব নোৱাৰিম যোৱা দেওবাৰ বা যোৱা মঙ্গলবাৰ বুলি ক'লে আমি গম পাম এটা নিৰ্দিষ্ট এটা টাইমক বুজাইছে হয়নে নিৰ্দিষ্ট এটা বাৰ বুজাইছে মঙ্গলবাৰ কেতিয়া আহিব সোমবাৰৰ পিছত আহিব বুধবাৰৰ আগত আহিব ঠিক আছে আমি হেক কেতিয়াও পৰিৱৰ্তন কৰিব নোৱাৰিম আৰু ফৰ কি হ'ব য'ত কোনো টাইমটো ফিক্স কৰা নাথাকে হয় যোৱা 10 দিন ধৰি যোৱা 2 দিন ধৰি যোৱা এমাহ ধৰি এনেকুৱা ক্ষেত্ৰত সদায় কি হ'ব সদায় ফৰ ব্যৱহাৰ হ'ব তো এটা বুজি পালে past perfect continuous tense কি হ'ব ফৰ্মুলাটো কি হ'ব সাবজেক্ট প্লাস হেড প্লাস বিন প্লাস ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম ভাৰ্বৰ ফাৰ্স্ট ফৰ্মৰ লগত ing প্লাস হ'ব লগত অবজেক্ট প্লাস ফৰ বা সিন্স প্লাস টাইম হ'ব ঠিক আছে এতিয়া মই এটা অকণমান উদাহৰণ দিলে আপোনালোকে বুজি পাব I had been learning English for 2 years মই যোৱা 2 বছৰ ধৰি ইংৰাজী শিকি আছো I had been learning English for 2 years হয়নে এতিয়া কথাটো হ'ল এই যে মই যে এইখিনি মই যে ফৰ্মুলা দিলো যেনিবা সিন্স ফৰ কেতিয়া ব্যৱহাৰ হয় হয়নে বা টেন্সৰ যিসমূহ আমি ফৰ্মুলাসমূহ দিছো এই ফৰ্মুলাসমূহ আপোনালোকে কিন্তু ঘৰত সদায় প্ৰেক্টিস যাতে মই যি ধৰণে কৈছো তাত যি ফৰ্মুলা মই দিছো সেই ফৰ্মুলাবিলাক সদায় ঘৰত নিজে প্ৰেক্টিস কৰাৰ কাৰণে চেষ্টা কৰিব তেতিয়াহে বস্তুবিলাক কনসেপ্টবিলাক ক্লিয়াৰ হ'ব মোৰ দায়িত্ব মই বুজাব লগিয়া মই বুজাইছো আপোনালোকৰ দায়িত্ব আছে মই বুজোৱা বস্তুখিনি কিন্তু আপোনালোকে মাইন্ডত হুমাই নিজে প্ৰেক্টিস কৰিব লাগিব তেতিয়া চাব আপোনালোকৰ লাহে লাহে টেন্সৰ যিখিনি কনফিউজ আছিল টেন্স বুলি ক'লে এটা ভয় খাইছিলে সাবজেক্ট বা ইংৰাজী গ্ৰামাৰ বুলি ক'লে বহুতে ভয় খায় সেই যেটো ভয় খোৱা প্ৰৱণতা আপোনালোকৰ হয়তো নাথাকিব তো এতিয়া বুজি পাইছো আপোনালোকক তে পাঁচ মই এতিয়া আজি বুজাবৰ কাৰণে চেষ্টা কৰিলো আজি অকণমান হয়তো ভিডিওটো দীঘলীয়া হৈছে উপায় নাই দীঘলীয়া নকৰিলেও উপায় নাই গোটেই বস্তুখিনি আহিবলগীয়া হৈছে সো আমি আজি বুজিবৰ চেষ্টা কৰিলো পাঁচ সিম্পল পাঁচ বা সিম্পল পাঁচ ইনডিফিনিট পাঁচ কন্টিনিউয়াস পাঁচ পারফেক্ট কন্টিনিউয়াস টেন্স তো আপোনালোক আটাইলৈ মই ধন্যবাদ জ্ঞাপন কৰিছো মই অহা কাইলে আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম তেতিয়ালৈ আপোনালোক সকলোকে বাই বাই আপোনালোকে মোৰ কিন্তু ভিডিঅ'টো কি লাইক কমেন্ট শেয়াৰ আৰু যিসকলে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সাবস্ক্ৰাইব কৰিব নাপাহৰিব